নমস্কাৰ, মই অবিনাশ শইকীয়া, ঘৰ দুলীয়াজানত জে টিজিএল কৌতুক গোষ্ঠীৰ উদ্যোগত আৰু জবৰজং নাট্য গোষ্ঠীৰ সহযোগত অনলাইন যোগে অসম ভিত্তিত আয়োজন কৰা সংলাপ নিক্ষেপণ প্ৰতিযোগিতাত মই ঋতুপ্ৰিয়মৰ নাটক কলংকিনীৰ প্ৰতিশোধ নাটকৰ পৰা দুটা সংলাপ পৰিৱেশন কৰিবলৈ লৈছোঁ। কি কৰিব ভিডিঅ' আমাৰ গোটেই চিষ্টেমটোতেই কেৰম লাগিছে। কিছুমানে মানুহ কেনেকৈ ইমানে পৈশাচিক মানসিকতাৰ হ'ব পাৰে বুজি নাপায়। কেনেকৈ এগৰাকী মাতৃসম নাৰীক ধৰ্ষণ কৰি হত্যা কৰিব পাৰে। মনত আছেনে আপোনাৰ অৰ্ণমাই বৰাৰ কথা? আমাৰ মাসম 58 বছৰীয়া সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ভুল কি আছিল? কিহৰ ভকত স্কুল ছুটি দি ঘৰলৈ উভতাৰ পথত তেওঁ বলৎকাৰ কৰি হত্যা কৰা হ'ল? দুটকা দামত এখন ব্লেড আৰু 20,000 টকাৰ এটা পিষ্টল। তোৰ পিষ্টলৰ গুলি ওলাওঁতে 10 ছেকেণ্ড সময় লাগিব আৰু ব্লেডৰ এটা আচুৰত 2 ছেকেণ্ডত তোৰ চাৰে টিকট কাটিব। মিষ্টাৰ অভিষেক মজুমদাৰ, তোৰ চৰ গুৰ খোৱাৰ বাবেই এই নিশিতক দুৰ্বল বুলি ভাবি তই ভুল কৰিলি। বাঘে বেছিকৈ দৌৰিবলৈহে দুখোজ পিছলৈ যায়, ভয়ত নহয়। আৰু এই নিশিত এটা বাঘ হয়, বাঘ, মানুহ খোৱা বাঘ।